গাইজ ওয়েলকাম ব্যাক টু মাই ইউটিউব চেনেল। আজি আমি ওলাই পৰিছোঁ বাৰমুডা মেপৰ এটা ঠাইলৈ। এইভাগে ক্লক টাৱাৰ আছে আৰু এইভাগে তোমাৰ জিপ লাইন আছে। এইভাগে পশ্চিমনগৰক লগি আমি পশ্চিমনগৰক লগি যাম জিপ লাইনেদি। আজি ফাৰ্ষ্ট এক্সপিৰিয়েঞ্চ জীৱনৰ প্ৰথমবাৰ। তো চাই লওক আপোনালোকে কেনেকৈ আমি যাব পাৰোঁ। আৰু এইভাগে আমি ৰাইডাৰ দুজন ৰাইডাৰ আহিছোঁ, তিনিজন ৰাইডাৰ আহিছোঁ টোটেল। মই পিলিয়ন বহাই লৈছোঁ। এইভাগে এই হেলমেট পিন্ধি আছে, ই হেলমেট পিন্ধা নাই, ৰুল ফ'ল' কৰা নাই। ইয়াক পুলিচে ধৰলি বহাব, গৰু পিটান দিব। আৰু এইভাগে ৰাইডাৰজন আছে, ইয়াৰ মই মাথাত এটা টাকনেদি গুবেৰি লৈ ইয়াৰ মাথাটোৰ একো হোৱা নাই। আপোনালোকে টেষ্ট কৰি চাব পাৰে। টাকনডাল বহাই গেল, টাকন নাই, মোৰ ঠেঙেদি এক গুৰি মাৰি দিম। সেয়ে চাব পাৰে, একো নাই চাওক একো নাই। এই হেলমেট এইবিলাক প্ৰিমিয়াম কোৱালিটি, তোমাৰ প্ৰিমিয়াম কোৱালিটি পূৰা বহুত দামী হয়। প্ৰমোচন কৰি আছোঁ হেলমেটৰ। এইভাগে মোৰ BMW তোমাৰ এই গাড়ীখন, আৰু এইভাগে আছে তোমাৰ KTMৰ RC আছে। এই লাগাল নাপায় ৰাইডাৰজনে বুটা। তো বলক যাই থাকক। আৰু অলপমান ষ্টানো দেখাম, ষ্টান দেখাম। আহক আপোনালোক আহক ৰাইডাৰসকল। আহিছোঁ পজিশ্যন লৈ আছোঁ। মই কেমেৰামেন হৈ আছোঁ। যোনী মেইন ব্লগাৰ তাই কেমেৰামেন হ'ব লগা হৈছে। অৱস্থা এই ব্লগাৰৰ জীৱন, ব্লগাৰৰ জীৱন। চাওক আগত চেকা দাঙি দিব। কাম নাই এইবিলাক ৰাইডাৰ, ফাল্টু ৰাইডাৰ। লাইচেন্স কেনচেল কৰি দিব এলাখান ৰাইডাৰো চৰকাৰে। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। মই এইভাগে উঠি লৈছোঁ বঢ়িয়াকৈ। এই টাৱাৰলৈকে যাই আছোঁ, ক্লক টাৱাৰলৈকে। বলক পুৰা মটো ব্লগিং আৰম্ভ কৰি দিছোঁ। যাবা নোৱাৰা, গেট বন্ধ আছে। এইভাগে যাব পাৰে পুৰা ক্লক টাৱাৰ। তাৰে ওপৰত কোনোবা এনিমি আছে। এডব্লিউএম লৈ মেটো শ্বটগান লৈ আছে। এইভাগে যাম পুৰা ছুইজাৰলেণ্ড টাইপৰ গাছ দেখা নাই। এলপাইন মেপতো এনেকৈ নাই, যেনেকৈ আমাৰ এই বাৰমুডা মেপত আছে। পুৰা ছুইজাৰলেণ্ড আহি পালোঁ একে খোজে। এইভাগে শ্মশান আছে, শ্মশানত যাম বঢ়িয়াকৈ পূজা চূজা কৰি আহিম। পুৰা বামুণ লৈ আহিম অলপ পিছত। এইভাগে গৰু ঘাঁহ খাই আছে, ছাগালো ঘাঁহ খাই আছে। গৰুটো ঘাঁহ খোৱা নাই, গৰুটো ছাগালটোক চেলকি আছে আৰু ছাগালটো ঘাঁহ কাটলাক। এই ৰাইডাৰবিলাকে আমাক এৰি থৈ যায় আৰু মই এনেকৈ হেলমেটটো পিন্ধি মটো ব্লগিং কৰিব লাগিব, আকৌ খোজকাঢ়ি আকৌ মটো ব্লগিং নহ'লে মটো ব্লগিং হ'ল নেকি কিবা। সেইভাগে তোমাৰ এই আৰু 100 কিলোমিটাৰ যাই পালি তোমাৰ কাশ্মীৰ পাম আমি। কাশ্মীৰত আজি ৰাতিৰ কাৰণে ষ্টে কৰিম। আৰু এইভাগে কাশ্মীৰো যিমানে কাশ্মীৰ আহি পাই আছোঁ আৰু লাহে সিমানে মানে পাহাৰ দেখি আছোঁ। আৰু কিছুমান এই JCB পাহাৰ কাটি আছে, চাব পাৰে। ট্ৰেক্টৰে পাহাৰ কাটি আছে। আৰু এই যি পাহাৰৰ ৰাস্তা, এইভাগে পাহাৰ কাটি ট্ৰেক্টৰ আনি আছে। এই পাহাৰৰ তাতে তোমাৰ ঘাঁহ খাই আছে গৰুবিলাকে। ৰাইডাৰৰ ৰেট বাতা বঢ়িয়াকে। কিমান স্পীড আছে? 0 আছোঁ। অলপ পিছত চাব 120 130 উঠি যাব। 150 চিচিৰ গাড়ী, 120 130 আৰামছে উঠি যায়। ইভাগে আছে তোমাৰ এই RC লেডিজ চাইকেল। আমাৰ বাইক নাই। এইভাগে চৰকাৰে দিছে, তাক অসম চৰকাৰে। আমিও এনেকৈ বনাই, আমি কিনবা লগা হৈছে এইবিলাক। हम हीरो है लेकिन ये सरकार का जीरो नहीं है। अंडा नहीं है, ये अंडा देखो, अंडा। ভিডিওটো এখনি আছিল। আপোনালোকে যদি ভাল লাগছিল তেনেহ'লে লাইক কৰিব। জমনি অলপ কৰিছোঁ, ধেমালি কৰিছোঁ, একো বেয়াকৈ নাপাব। তাৰ বাবে ধন্যবাদ ভিডিওটো চোৱাৰ বাবে। আৰু আমি এনেই ফুৰিব আহিছোঁ। এই কোনো কাশ্মীৰ নহয়, বাৰমুডা নহয়, ফ্ৰী ফায়াৰৰ। আমি এনেই আহিছোঁ এইভাগে। আমি মুঠতে আমাৰ একো ডেষ্টিনেশ্যন নাই। সেয়ে ধন্যবাদ।